Hello everyone, thank you for choosing my video. এতিয়া আমি আছো এয়া ৰাণী অহল্যাবাই এয়াৰপৰ্টত যেটো আছে ইন্দোৰত আৰু ইয়াতে আমি ইয়াৰ পৰা গৈ আছো এতিয়া উজ্জয়নলৈ বুলি কিনে আমি ইয়াতে কেবৰ কাৰণে বুক কৰি ললো ইয়াতে 1400 ললে কেবৰ কাৰণে আৰু আমি উবেৰত চাই থাকোতে উবেৰত চাই আছিলো তেতিয়া ৰেটটো দেখাই আছিলে 1550 বা 1600 তেনেকুৱাকৈ দেখাই আছিলে কিন্তু এতিয়া 1400 দেখুৱা কাৰণে আৰু যেহেতু এয়াৰপৰ্টতে আমি পাই গলো তেওঁলোকে কনফাৰ্ম কৰি দিলে আমাক সেইটো কাৰণে আমি এতিয়া ইয়াতে বুক কৰি ললো আৰু আমাৰ টেক্সি বাহিৰত ৰৈ আছে আপোনালোকক দেখাম গোটেইখিনি চাই থাকিব অকণমান ৰাতি হ'ল মানে অকণমান নহয় ভালেখিনিও ৰাতি হ'ল দিনত আহিলে আমি ভালকৈ দেখা পালোঁ হয় কিন্তু উপায় নাই আহিব নোৱাৰিলোঁ দিনত চাওঁ যদি পাৰোঁ আপোনালোকক দেখাম এতিয়া কিন্তু আমি ইন্দোৰ এক্সপ্ল'ৰ কৰিব নোৱাৰোঁ যিহেতু ডিৰেক্ট আমি উজ্জয়ন গৈ আছোঁ সেইটো কাৰণে এয়া আমি গৈ আছোঁ এজন ড্ৰাইভাৰ দাদা আহিলে আৰু আমাৰ এনেকৈ লৈ গৈ আছে বলকচোন গৈ থাকোঁ কলৈকে নিয়ে ঠাণ্ডা আছে ইয়াতে ভালেখিনিও ঠাণ্ডা আছে আমাৰ গুৱাহাটীতকৈ ঠাণ্ডা আছে हमको एक अच्छे वाले रेस्टोरेंट में आप रुकवा देना जहाँ पर वो खाना अच्छा बनाते हाँ खाना खाना है तो कितना टाइम लगेगा यहाँ से 1 घंटा अच्छा तो आपको यहाँ के होटल का खाने को जिम के पास यहाँ का आप जहाँ अच्छा मिले वहाँ पर हाँ এতিয়া আমি টেক্সিত বহি লৈছোঁ আমাক বিজেআৰ গাড়ী দিয়া হৈছে চুইফ্ট বিজেআৰ গাড়ীখন দিয়া হৈছে আমি ইয়াতে বহি লৈছোঁ এতিয়া গৈ আছোঁ এওঁলোকে কৈছে কি 1 ঘণ্টা টাইম লাগিব বুলি ইয়াৰ পৰা 1 ঘণ্টা টাইম লাগিব কিন্তু আমি ৰাস্তাত কিবা কিবি খাই ল'ম যিহেতু একো তেতিয়া সেই সোনকালে খোৱা 4:30 মানতে খোৱা এতিয়া আমি একেলগে ডিনাৰটো কৰি ল'ম আৰু ডাইৰেক্ট ডিনাৰটো কৰি আমি ডাইৰেক্ট গুচি যাম তালৈকে तेरे दिल को दिल लगी न लगे दिल लगी तेरे दिल को दिल लगी न लगे वफाओं की हमसे सबक हो गई है वफाओं की हमसे सबक हो गई है এম্বিয়েন্সটো ভালেই লাগিছে ইয়াৰে বহুত চাফা হয় হাইজেনিক হয় চাই লওক খানা কেনেকুৱা এয়া আমাৰ খানা আহি গ'ল এয়া মিচি ৰুটি যিটো বেচনেৰে বনোৱা হয় মই আগতে খাইছোঁ মই ভাল পাওঁ মিচি ৰুটি খাই কিনে এয়া আলু পৰাঠা এয়া মলাই কোফতা আৰু দাল মাখানিটো আহি আছে আমি টেষ্ট কৰি চাওঁ এতিয়া কেনেকুৱা হয় একদম বাটাৰেৰে ভৰপূৰ লোডেড হৈ আছে ফুল্লি লোডেড একেবাৰে
আচলতে নৰ্থ ইণ্ডিয়াৰ পিনে আহিলে নন ভেজতকৈ বেছি ভেজ খায়ে ভাল লাগে ন? কাৰণ ইয়াৰে নন ভেজটোত আমি ইমান সোৱাদ নাপাওঁ। কাবাব বা তেনেকুৱা কিছুমান স্পেচিয়েল হেৰিৰ কথা বেলেগ বাৰু, কিন্তু ভেজ আইটেম নৰ্থ ইণ্ডিয়াত বেষ্ট হয়। দাল মাখানিটো বোলে টেষ্টি হৈছে। আমি খাই লওঁ, খাই লৈ উঠি কিনে আপোনালোক লগ পাইছোঁ। আমাৰ খোৱা লোৱা হ'ল, এতিয়া আমি আকৌ আমাৰ ৰাস্তাত গৈ আছোঁ উজ্জয়নলৈ। ইয়াৰ পৰা কিমান মিনিট আছে? 13 মিনিট। আকৌ ইয়াৰ পৰা 13 মিনিট আছে। খানাটো বহুত টেষ্টি আছিলে, কিন্তু আমি ইউজটো নহয় যে ইমান অইলি ফুড খোৱাৰ কাৰণ অইলি ফুডৰ, গতিকে আমাৰ ৱেষ্টেজ গ'ল বহুতখিনি। আমি ইমান ভালকৈ খাব নোৱাৰিলোঁ, বহুত বেছি বাটাৰ আছিলে, তো এৰি আহিলোঁ, উপায় নাই। এতিয়া বহুত টায়াৰ্ড ফিল কৰি আছোঁ। ৰাতিপুৱাৰ পৰা সেনেকৈ জাৰ্ণিয়ে কৰি আছোঁ, অ'ৰ পৰা ত'ত, ত'ৰ পৰা ত'ত। এতিয়া বহুত বেছি ভাগৰ লাগিছে। লগ পাই আছোঁ হোটেল ৰুমত গৈ কিনে। হোটেল আমি আগতীয়াকৈ বুক কৰি থৈ দিছিলোঁ, তেওঁলোকক ফোন কৰি দিছোঁ, তেওঁলোকে জনাই দিছে আমাক এড্ৰেছটো। চলো এতিয়া আমি যাওঁ। এনেদৰে আমি উজ্জয়ন পাই গৈছিলোঁ। আৰু এইখন যে দেখিছে, এইখন মেইন গেট হয় মহাকালেশ্বৰ মন্দিৰৰ। আৰু এয়া যে দেখিছে, গোটেইবোৰ আপোনাৰ হোটেলেৰে ভৰপূৰ এৰিয়াটো। মানে যিফালে চাইছে, যিফালে দেখিব, সেইফালে আপোনালোকে দেখিব কেৱল হোটেল। আৰু যিহেতু এইখন একেবাৰে টুৰিষ্ট প্লেচ হয়, তো সেইটো কাৰণে হোটেলৰ একেবাৰে অভাৱ নাই। 200 টকাৰ পৰা আৰম্ভ কৰি, মানে 200 টকা বা 300 টকাত আপোনালোকে আশ্ৰম বা তেনেকুৱাকৈ ভক্ত নিবাস যিবিলাক থাকে সেইবিলাক পাই যাব। আৰু আপ টু আপুনি যিমান খৰচ কৰিব পাৰে, কাৰণ ইয়াতে 5 ষ্টাৰো আছে, তো সেইটো কাৰণে থকা লোৱাৰ একেবাৰে চিন্তা কৰিব নালাগে। আৰু মই ভাবোঁ কি ইয়াতে আহি কিনে বেছি এটাত মানে শুব নাপায়, গতিকে ইমান দামী হোটেল লৈও কিনে লাভ নাই। যিমান আপোনালোকে ধৰি লওক বাজেট ফ্ৰেণ্ডলি হোটেল বিচাৰিব, সিমানে আপোনালোকৰ কাৰণে ভাল হ'ব। আৰু এনেদৰে আমি গৈ গৈ পাইছিলোঁ চিপ্ৰা নদী, যিটো আপোনাৰ উজ্জয়নতে আছে। আৰু চিপ্ৰা নদী ক্ৰছ কৰি কিনে এইফালে মহাকালেশ্বৰ অভিমুখে আমি গৈ আছিলোঁ। মানে আমাৰ যিখন হোটেল আছিলে সেইখন একেবাৰে মন্দিৰৰ ওচৰতে হয়। 1.5 মিটাৰ দূৰত আছিলে মাত্ৰ, মানে 1.5 মানে 150 মিটাৰ দূৰত আছিলে মাত্ৰ, একেবাৰে ৱাকিং ডিষ্টেঞ্চত আছিলে। আৰু এয়া আমি পাই গৈছিলোঁ আমাৰ হোটেলৰ পিনে যোৱা ৰাস্তাটো। আমি ইয়াতে নামি কিনে হোটেললৈ অকণমান খোজকাঢ়ি যাব লাগে। দেখিছেনে, গোটেই ৰাতি দোকান খোলা আছিলে, যিহেতু ভস্ম আৰতিৰ টাইম হয় এইখিনি, সেইকাৰণে মানে গোটেই ৰাতিয়ে দোকান খোলা আছিলে। এয়া আমি আমাৰ ডেষ্টিনেশ্যন হোটেল গজলক্ষ্মী পাই গ'লোঁ। এইটোৱে আমাৰ ৰুমটো হয়, একেবাৰে মানে সৰু ৰুমটো। জাষ্ট বেছিক বস্তুখিনি আছে ইয়াতে, বিচনাখন আৰু 2খন চেয়াৰ আছে, বেলেগ একোৱে নাই। জাষ্ট আমি ৰাতিটো বুলি নহয়, আমি 2 ঘণ্টা বা 3 ঘণ্টাৰ কাৰণে ইয়াতে নেপ ল'ম, যিহেতু ভস্ম আৰতিৰ যিটো ৰেজিষ্ট্ৰেশ্যন, সেইটোৰ কাৰণে আমি এতিয়া উঠিবই লাগিব। মানে হোটেলৰ যিজন মালিক আছে, অ'নাৰ আছে, তেখেতে মানে কৈছে আমাক ৰাতি 2-3টা মানৰ পৰা লাইন লাগি যায়, তো সেইটো কাৰণে আমি উঠিবই হ'ব অলপ পিছতে। সেয়েহে আমি ইমান বেছি লাক্সাৰিয়াছ ষ্টে কৰিবৰ কাৰণে মানে বিচৰা নাই, আৰু ৱৰ্থ বুলি নাভাবিলোঁ আমি, তো সেইটো কাৰণে এনেকুৱা এটা ৰুম লৈ ল'লোঁ। আৰু ৰ'ব, মই বাথৰুমটো দেখাই আছোঁ। এইটোৱে বাথৰুমটো, একেবাৰে সৰু বাথৰুম।
তথাপি গিজাৰটো আছে, হৈ যাব যিহেতু ঠাণ্ডা বহুত ইয়াতে। এতিয়া আমি এইটো ভিডিঅ' শেষ কৰিবলৈ ওলাইছোঁ। নেক্সট ভিডিঅ'টি আৰু ষ্টাৰ্ট কৰিবৰে হ'ব। গতিকে আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত। যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি মোৰ ভিডিঅ'টিত আপোনালোকে প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত। লটছ অফ লাভ।